আজি বৰশী বাব যাম নে কি কোৱা গুণগুণ ব'লা বৰশী বাবলৈ যাওঁ ব'লা বৰশীত কি মাছ আহে আপোনালোকে চাব এয়া আপোনালোকে আমি গৈ আছো পালোহি ইতিমধ্যে মাছ 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 কাৰৈ মাছ কাৰৈ মাছ কাৰৈ মাছ এইটো চব কিমান ডাঙৰ কাৰৈ মাছ আহিছে ন মজা মজা মাছ 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 এইটো বৰ ডাঙৰ আকৌ ন গুণগুণ বহুত ডাঙৰ এইটো তুমি পাই আনিলা নে কি দাদা আনিলা এই দাদাই আনিলে তুমি ওচৰত ৰৈ আছিলা ন ডাঙৰ কাৱৈ বহুত ডাঙৰ কাৱৈ মাছ আনিবলৈ মন আছে তেতিয়া আপুনি বৰলৰ টোপ লগাব লাগিব হয় নে গুণগুণ বৰলৰ টোপে বহুত ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ কাৱৈ মাছ আহে এইটোক বৰলৰ টোপ বুলি কৈ দেখিছে আমি বৰলখিনি আপোনালোকক দেখাইছোঁ এই বৰলখিনিৰ দ্বাৰা আমি আনি বৰশী বাবলৈ যাওঁ কি হয় বৰশী বোৱা ইমান মজা চব আমি এনেকৈ টোপ বৰল লগাই লৈ এনেকৈ টোপ লগাইছোঁ দেখা পাইছে টোপ লগাই আমি বৰশী বাবলৈ আপোনালোকক আৰম্ভ কৰিম ইতিমধ্যে টোপ লগোৱা হৈ আছে গুণগুণ আছে আমাৰ লগত এয়া চাওক মোৰ এইটো লগৰ ল'ৰা হয় এইটো আমি দুটাই বৰশী বাইছি টোপ লগাইছে তোমালোকৰ কেইটামান কাৱৈ আহিলে কি কি আহিলে তোমালোকৰ মাছ শিঙি আহিলে কাৰৈ আহিলে সেয়াই কাৰৈ 5টা নে 4টামান বেছিভাগ কাৰৈয়ে আহে শিঙি ইমান নাহে মানে বৰলৰ টোপ লগালে তোমাৰ কাৱৈ মাছ আহিবই ন কাৰৈ মাছ আহিবই অৰ্ণৱে ইয়াত কেঁচু লগাই আছে আপোনালোকে দেখি আছে অৰ্ণৱে আপোনালোকক এই আকৌ দোকানলৈ গৈছে বোলে এই আকৌ দোকানলৈ গৈছে এয়া চাওক ব'লক আহিল 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 গুণতে গুণগুণে অকলে অকলে কি পাতি আছে এইবোৰ মাছ আহিবলৈ পাতিছোঁ অহা নাই আৰু হয় নি মাছ বৰশী বাওঁতে তোমালোকে কি কি কৰা মানে বৰশীটোলৈ চাই থাকা পুৰা হয় নাই পুঙাটো সোমোৱাই নিলে আৰু তুমি চিপ মাৰি দিয়া মাছটো আহি যায় দাদাই কেতিয়াবা নাহে আকৌ মাছটো গুচি যায় টোপটো এনেই খাই পেলাই হয় নাই বাৰু দাদাই কিন্তু বৰ ধুনীয়া লগাইছে কেঁচু চোৱা টোপেও বাব পাৰে বৰলৰ টোপেও বাব পাৰে কেঁচুৱেও বাব পাৰে মাছ বৰশী সাজিবলৈ কি কি লাগে গুণগুণ বৰশী সাজিবলৈ পুঙা লাগে মানে আপুনি কলগছৰ কচু হেৰিয়ৰ পুঙাটো বনাব পাৰে কচু পুঙা আৰু বাঁহৰ মাৰি এডাল হ'লে হৈ গ'ল আৰু এয়া বাই আছে দেখিছে গুণগুণ আজিলৈকে তুমি কিমানটামান মাছ আনিছা এনেকৈ বৰশী ডাঙৰ মাছ কি আহিছে বেছিভাগ ডাঙৰ মাছ আনাই নাই সৰু মাছে আনো আৰু কি মাছ আহে কাৱৈ মাছ আহে গৰৈ মাছ ই আহিলে এইবাৰ আহিল আহিলে এইটো ডাঙৰ কাৱৈ আহি গ'ল দাদা আহিলে চোৱা মাছ 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 শিঙি আহিলে চোৱা শিঙি মাছ শিঙিটো মজা দেই চোৱা বলটোৱে কিন্তু কামত দিছে আকৌ ন মাছবোৰ চোৱা আকৌ এতিয়া বৰশী বাব লাগিব ন আমি বৰল এনেকে লগাব বৰশী আপুনি বৰলৰ মুখখন আগলৈ দিব তাৰপিছত বলটো এনেকে লগাব বলটো লগাই লৈ আপুনি আকৌ দিব লাগিব এনেকে কৰি দিলে আৰু আপোনাৰ মাছ আহি আৰু আহিল 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 নাহিলে দেই আকৌ বৰলে টোপটো খাই পেলালে ন বৰলৰ কাৰণে ভাল আৰু কিন্তু অলপ টাইম লাগিব আৰু ৰৈ থাকিব লাগিব হয় নাই বৰলে কেঁচুতকে সোনকালে আনে বৰলে কেঁচুতকে সোনকালে আনে এনেকে দিয়া মাত্ৰক মানে মাছে গম পাই যাব মাছে গম পাই যাব আপুনি গম পালে আৰু পুঙাটো ওপৰত থৈ মাছে খাই থাকে আমি চাবাই থাকিব পাৰিম মাছ পুঙাটো যেতিয়া টানি লৈ যাব আৰু ধৰি লওক নিলে তেতিয়া আপুনি গম পালে লাহেকে চিপ মাৰি দিয়ক আৰু হয় নাই তেতিয়া আহি গ'ল আৰু তেতিয়া চিল খাই যাব আৰু ডাঙৰ মাছ আহি গ'ল বুলি গম পাই যাব এনেকৈ আৰু টোপাই থাকিলে এসময়ত গৈ আৰু অকণমান টাইম লাগিব আৰু মাছটো আহোঁতে হয় নাই বাৰু টাইম লগাৰ পিছত আৰু মাছ 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 কাৰৈ আহি গ'ল চোৱা এইটো কাৰৈ 10টামান কাৰৈ আহি গ'ল দেই কিন্তু আজি লাখখন ভাল আৰু ন আজি ভালকে ভাতকেইটা খাব পৰা যাব হয় নাই বাৰু এনেকে চোৱা মাছ ভনীয়ে এতিয়া টোপ লগাইছে চোৱা নাই নাজানে কেঁচু লগাই এটা কেঁচু নাহিলে বৰলত কাৰণেহে আহিছে টোপটো ভাগি ভাগি গৈছে বৰলৰ টোপেদি কাৱৈ মাছ